সকলোলৈকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বাৰিলৈ বুলি আহিছো। ৰ'দৰ যি প্ৰকোপ, ৰ'দে পুৰা দহিছে আৰু তথাপিতো ওলাই আহিছো বাৰিলৈ বুলি, কাৰণ এইফালে আপোনালোকে দেখিছে জলকীয়া পুৰা পকি আছে আৰু আছে। যেহেতু ৰ'দ দিছে, আচাৰ বনাবলৈ একদম পাৰফেক্ট সময়, সেইটো কাৰণে ভাবিলো জলকীয়া কেইটামান ছিঙি লওঁ আৰু কি পাচলি আছে চাওঁ, ছিঙি লৈ যাওঁ। যেহেতু মই ঘৰত থকা নহয়, ঘৰৰ পৰা মই কাইলৈ যিহেতু যাব লাগিব, সেইটো কাৰণে ভাবিছো চব্জি কেইটামান ঘৰৰ পৰা লৈ যাব লাগিব। এয়া হৈছে কণ জলকীয়া, যিটো আমাৰ খালে পেটতো অপকাৰ নকৰে আৰু খাবলৈও ভাল লাগে। আমি কণ জলকীয়া বুলি কওঁ, কিছুমানে খুদ জলকীয়া বুলিও কয়। আৰু এই জলকীয়াটো খাই মই যথেষ্ট ভাল পাওঁ বেলেগ জলকীয়াতকৈ। হয়তো আপোনালোকো আছে কোনোবা এই জলকীয়াটো খাই ভাল পোৱা। প্ৰায় সংখ্যক মানুহে এই জলকীয়াটো খাই ভালেই পায়। আৰু এইজোপা জলকীয়া ছিঙি মই ইমানখিনি জলকীয়া পালোঁ। এতিয়া আকৌ বেলেগত যাব লাগিব। আৰু এইফালে দেখিছেনে আমাৰ ই বোলে স্পাইডাৰমেন, এইটো হ'ল ভতিজা আমাৰ। দেখাই স্পাইডাৰমেন, ভালকৈ চাই দে। ই আকৌ কিউবটো কেইমিনিটত মিলাব পাৰে? 1 মিনিটত কিউবটো মিলাব পাৰে। মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম বাৰু, নহ'লে বা পাৰিলে মই এইটো ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। ই কিউবটো মানে 1 মিনিটতে মিলাব পাৰে, গোটেইকেইটাই মিলাব পাৰে। আৰু এইফালে মই যিটো জলকীয়া গছজোপা ছিঙি আছিলোঁ, ইয়াৰ লগতে এজোপা গছ আছে। এজোপা হ'ল পচতীয়া গছ, বেলেগ কিবা নাম আছে যদিও নাজানো বাৰু, আমি পচতীয়া বুলিয়ে কওঁ। এই গছজোপাৰ বহুতো গুণাগুণ আছে, বহুত দৰৱত লাগে। বিশেষকৈ এই বস্তুটো মই প্ৰায় দেখোঁ, যিহেতু আমাৰ ঘৰত কুকুৰা আছে। এই যেতিয়া কুকুৰাবোৰৰ হুমি হয়, হুমি হ'লে মানে এই পাতটো দি দিলে হুমিবোৰ গুচি যায়। আৰু কি গুণাগুণ আছে আপোনালোকে জনাবচোন বাৰু, মই এটা কৈছোঁ আপোনালোকক। আৰু লগতে আছে এইজোপা আমাৰ জাতীয় ফল কাজি নেমু, আৰু আছে দেখাম বাৰু। এইজোপা সৰুকৈ লাগিছে এইবাৰ প্ৰথম। এয়া হ'ল আমাৰ জাতীয় ফল কাজি নেমু। আৰু বলক আৰু কি উঠাই থাকোঁ, আপোনালোকো মোৰ লগত গৈ থাকক, চাই থাকক, আৰু ভিডিঅ'টো কেনেকুৱা পায় জনাই থাকিব। আৰু এইটো কোনে চিনি পাইছে কওকচোন? এইটো হ'ল আমাৰ ফালে পুৰৈ বুলি কয়। যদি আপোনালোকৰ ফালে বেলেগ কিবা বুলি কয় জনাবচোন। এয়া নতুনকৈ লাগিছেহে, মানে গজিছেহে, নিচিঙো বাৰু। এয়া কেইদিনমানৰ পাছত ছিঙিব পৰা হ'ব। এয়া হ'ল টেঙামৰা, মায়ে নতুনকৈ লগাইছে। আৰু এয়া ছিঙিছোঁ বেঙেনা। বেঙেনাবোৰ গোটেই জংঘলৰ মাজত সোমাই আছে। ইয়াৰো এটা কাৰণ আছে, এইবোৰ যদি চফা কৰি দিয়া হয় মানে গোটেই বান্দৰে, মানে এতিয়াও আহেই, হ'লেও মানে চফা কৰি থ'লে পূৰা জিলিকি থাকে যে, সেইটো কাৰণে মানে বান্দৰে বেছি সুবিধা পায় নিবলৈ। সেইটো কাৰণে মানে চাফা কৰি ৰখা হোৱা নাই। মই ছিঙি আছোঁ এতিয়া। এয়া ভাত কেৰেলা। এইবোৰ গছ মানে নিজে নিজে হৈছে, সেইটো কাৰণে এনেকেই থাকিলে, একো হেন্দালি দিয়া নহ'ল। ৰ'ব, মই প্ৰথমতে ভাত কেৰেলাকেইটা ছিঙি লওঁ, জেগাটো বহুত বেছি সুবিধাজনক নহয়। এয়া ছিঙিছোঁ পকা পকা বিলাহী। এয়া ছিঙিছোঁ ডাংমাহ। কিমান ৰ'দ দিছে দেখিছেনে বাৰু? বেলিটো এবাৰ দেখাই দেচোন, কিমান ৰ'দ দিছে। ছাতি লৈ আছোঁ, কেমেৰামেনে ছাতি লৈ আছে, আৰু মই ইয়াৰ ৰ'দত পূৰা চব্জি ছিঙি আছোঁ। বহুত বেছিও নলওঁ, যিহেতু তাতে আমি দুজনীয়ে থাকোঁ, মই আৰু মোৰ লগৰ এগৰাকী থাকে। আৰু একেবিধ চব্জিকে খাই ইমান একেৰাহে খাই ভালো নালাগে, আৰু নিলে ধৰক এনেই বেয়া হৈ যাব। সেইটো কাৰণে যিমানখিনি প্ৰয়োজন সিমানখিনিয়ে ল'ম, বহুত বেছি নলওঁ। এয়া দেখিছেনে, দেউতাই লগাই থৈছে আহিনীয়া কচু। যিহেতু বৰষুণ নাই, ৰ'দত পূৰা বাঢ়িব পৰা নাই গছখিনি,
এনেকৈ কৰি এক লাইন তালৈকে লগাই থোৱা আছে আৰু সেইফালে আছে এজোপা কৃষ্ণচূড়াৰ গছ এইটো হ'ল আমাৰ ঘৰটো আৰু লগতে আছে এজোপা লিচু গছ আৰু এজোপা খেজুৰ লগতে আছে এজোপা আজাৰ ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইখন আমাৰ বাহনী বাৰীখন আৰু এইখিনিতে আছে এইখিনি জলকীয়াৰ গছ এখন সৰুকৈ জেওৰা দি বেৰি থোৱা আছে জলকীয়া আৰু এইখিনিতে আছে অথনি মই চিঙা বেঙেনা গছ কেইজোপা আৰু এয়া হ'ল এটা পুখুৰী য'ত মাছ আমি পুহোঁ কিন্তু এইবাৰ বোকা পেলাবলৈ নহ'ল সেইটো কাৰণে পানীখিনিও বেয়া হৈ আছে যিহেতু বোকা পেলাবলৈ নাপালেই সেইটো সময়তে বৰষুণ দি দিলে তেতিয়াই আৰু পানী হৈ যোৱাৰ কাৰণে বোকাটো পেলাবলৈ নহ'ল আৰু এয়া আমাৰ চাৰিওকাষটো দেখাই দিছোঁ মই য'ত আছোঁ বৰ্তমান এয়া আমাৰ নতুনকৈ বনাই থকা ঘৰটো আৰু এজোপা কৃষ্ণচূড়াৰ গছ যিজোপাও ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইখিনিতে আছিলে আমাৰ এখন ব্ৰইলাৰ ফাৰ্ম যিখন ব্ৰইলাৰ ফাৰ্ম আপোনাৰ আজিৰ পৰা প্ৰায় 1.5-2 বছৰ আগতে অহা এজাক ধুমুহা আৰু শিল বৰষুণে ফাৰ্মখন প্ৰায় শেষ কৰি থৈ গুচি গ'ল বেয়াও লাগে দিয়কচোন যিমান হ'লেও আগতে দেউতাই ব্ৰইলাৰকেইটাৰ লগতে লাগি থকা হৈছিলে কিবা এটা ইনকমো হৈ আছিলে আৰু সেই ফাৰ্মখনকে আজি এনেকুৱা অৱস্থাত দেখিবলৈ পাইছোঁ আমি আকৌ পাৰিলে চেষ্টা কৰিব লাগিব বনাবলৈ কেতিয়াকৈ পাৰোঁগৈ আৰু কি কৰোঁ এই প্ৰচণ্ড ৰ'দক নেওচি এয়া মই পাচলি লৈ আহিলোঁ বাৰীৰ পৰা দাংবডি ভাতকেৰেলা বিলাহী বেঙেনা লগতে এয়া কণ জলকীয়াকেইটা বাৰু মই যিহেতু আচাৰৰ কাৰণে আনিছোঁ সেইটো কাৰণে এতিয়া ৰ'দটো দি থাকোঁতেই ভালদৰে ধুই অলপ ৰদাই ল'ম ইয়াত দেখিছেনে জলকীয়াখিনি ধুনীয়াকৈ ধুই আনিলোঁ আৰু ইয়াতে এতিয়া ৰ'দত দি দিম পুৰা ৰ'দ দি আছে যিহেতু আৰু লগতে এয়া মই শুকুৱাই ৰাখিছোঁ আগতে বইল কৰি নিমখ আৰু হালধি সানি শুকুৱাই ৰাখিছোঁ কঁঠাল সেয়াও আচাৰৰ বাবে ৰাখিছোঁ আৰু লগতে এয়া জলকীয়াখিনি ৰলাই দিছোঁ পুৰা ৰ'দ দি আছে দেখিছে কিমান ঘামি জামি অৱস্থা নাইকিয়া হৈছে এইফালে দেখিব পাৰে ৰ'দটো বেলিটো পুৰা মূৰৰ ওপৰত ইমানখিনিয়ে আছিলে যিহেতু বহুত গৰমো পৰিছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ সকলোকে বাই বাই